গাইজ আজি প্ৰথম খাৰগুলি আহিলোঁ দাদাক চাব আৰু আপোনালোকে সকলোখিনি দেখাই আছোঁ আগলৈ বলক। কিন্তু বৰ্তমান এটা ট্ৰেফিক জামত ফাঁচিছোঁ, খাৰগুলিতে সোমাইছোঁ, কিন্তু ইয়াৰ পৰা কিমান টাইম লাগে অলপ পিছত কৈ আছোঁ, শুনি থাকিব। গাইজ বহুত জাম, গাইজ বহুত জাম শেষে নহয়। আগত ছাপৰি গেং গৈ আছে গাইজ, ছাপৰি গেং চাই লওক। গাইজ চাই লওক জুবিন দাক চাবলৈ কিমান অনুৰাগী আহিছে। বৰ্তমান এতিয়া সকলো জামৰ মাজত আবদ্ধ হৈ আছে আৰু ইয়াকে কয় জুবিন দা মেইন। চাই লওক সকলো জুবিন দাৰ অনুৰাগী জামৰ ভিতৰত থাকিও গৈ আছে বিহু চাবলৈ। বহুত ভিৰৰ মাজত কমেও ইয়াৰ পৰা হাফ কিলোমিটাৰ দূৰ আছে। তাৰ দূৰতে আমি গাড়ীখন পাৰ্কিং কৰি আহিছোঁ, কাৰণ আগত থ'বলৈ জেগা নাই আৰু সকলোৱে ঘূৰি আছে। চ' আগত গৈ কেনে বাকী সকলোখিনি দেখাই আছোঁ, कारण যেহেতু जुबिन दा मेन। बोलो आखिरी मंजिल में पहुंची गए जुबिन भैया के पास, लेकिन जुबिन भैया अभी तक उठा नहीं। कुछ और व्यू हो रहा है, लेकिन इस बार गहरा पब्लिक है, गहरा लाल हो रहा है। दिखा रहे हम लोग, दिखा रहे आपको। सो आपको अंदर जाके दिखाएंगे, चलिए। ये लोग थोड़ा हाथाबारी कर रहे हैं, पुलिस लोग। এনেকৈ এওঁলোকৰ অলপ আজি উৎপাতটো বাঢ়িছে। কিয় বাঢ়িছে ক'ব নোৱাৰে, কিবা হৈ গৈছে চাগে। কিন্তু এইখিনি ক'ব নালাগিছিলে। কাক চাবা হে? জুবিনক। তই চাবা আহিছা না? বঢ়িয়া। চাই লওক গাইজ, এই সকলো ৰাইজ উৎফুল্লিত হৈ আছে দাদা অহাৰ বাবে। কিন্তু দাদা এতিয়াও উঠা নাই, যিহেতু তেহেঁতৰ ওচৰতে আছে। গভীৰ ভিৰ গাইজ, গভীৰ ভিৰ। চাই লওক বাহিৰত আপোনাক কেনে অনুৰাগী ৰখি আছে, সোমাব পৰা নাই। ট্ৰাই কৰি আছোঁ ভিতৰত সোমাব, কাৰণ স্ক্ৰীন দিয়া আছে, দেখা নাপায়। বলক আগুৱাই লৈ গৈ আছোঁ ভিডিঅ'ৰ জৰিয়তে। এতিয়া সেই কেনেবাকৈ সোমাইছোঁ, একদম অৱস্থা বেয়া। ইমান ভিৰৰ মাজত কিবাকৈ সোমাইছোঁ, চাই থাকক। যিখিনি এপিছডত দেখাই আছোঁ, আগুৱাই লৈ গৈ আছোঁ। বলক ভিতৰত আহি ৰাইজ কিমান উৎফুল্লিত হৈ আছে, জুবিন দাৰ বাবে কিমান আপ্লুত হৈ আছে এবাৰ দেখাব বিচাৰিছোঁ। চাই লওক চাৰণ দেখাম। এতিয়া 12:30 হ'ল গাইজ, 12:30। দাদা উঠিব এতিয়া। বহুত দেৰি অপেক্ষা কৰিলোঁ। উৎফুল্লিত ৰাইজ সকলো মোৰ ওচৰতে আছে। মঞ্চখন এবাৰ দেখাই আছোঁ গাইজ, চাই লওক। আজি 3 বছৰ হ'ল ভাবি আছোঁ ঘৰতে বনাম, আজিলৈকে বনাব নোৱাৰিলোঁ। পইচা কম, আপোনালোকে পইচা দিলে মই ঘৰ বনাম। ষ্টুডিঅ' আছিলে বাৰু, এতিয়া আগতে ষ্টুডিঅ' বনালোঁ। দিৱালীত ধুনীয়াকৈ ষ্টুডিঅ' কৰিছোঁ। ইয়াত ঘৰ বনাম, ইয়াত থাকিম আৰু নমৰালৈকে ইয়াত থাকিম আপোনালোকৰ।
ৰাইজে দেখা নোপোৱাৰ বাবে বাহিৰত পৰ্দা দিয়া হৈছে। ভিতৰত যেনেকৈ ভিৰ আছিল বাহিৰতো সিমানখিনিয়ে অনুৰাগী আছে, চাই লওক। আগৰখিনি বহুখিনি দেখালোঁ আৰু পিছত আহিছোঁ, এতিয়া পিছত ঠিক আছে অনুষ্ঠানখিনি দেখাই আছোঁ, কাৰণ এনেকৈ সকলোৱে গাইজ এইটো সকলোৱে জানে, এইটো অতি পুৰণি গীত আপোনাৰ আশাৰ গীত হয় আৰু আশাৰ টাইটেল চং হয় এইটো, কিন্তু বেলেগত নাগায়, কেৱল খাৰগুলিত প্ৰথমবাৰ শুনিছোঁ, এইবাৰ যুগৰ বিহুৰ প্ৰথম শুনিছোঁ, চাই লওক। আৰু সকলোখিনি ফুটেজ দেখাই আছোঁ, চাই লওক আপোনালোকে। আগৰ পৰা কোৱা
বাকীটো কি ক'ব লাগি আছে? সকলোৱে জানে চাগে গাইছ, এইটো জুবিনদাৰ নিজৰ গান হয়, হাতীগাঁও কিন্তু এইবোৰ বিহু শুনিবলৈ নাপায়। বহু আগৰে আছিলে, এতিয়া আপোনাৰ পুনৰ এই বিহু লৈ আহিছে, যিহেতু নিজৰ ঠাই হয়। আৰু চাগে এইবাৰ এইটোৱে চলিব এইবাৰ আগত, চাই লওক। আগলৈ যাব পৰা নাই, বহুত ভিৰ হৈ গ'ল। চ' ইয়াতে দেখাই আছোঁ, চাই লওক। কেনে উৎপাত চাই লওক, ভিতৰত কেনে উৎপাত চলি আছে। সকলো চকী দুজনটা লৈ আছে। চাই লওক।
জুবিন দাই ইয়াৰ পৰা গ'ল আৰু নাহৰ গীত গাই আপোনাৰ অনুষ্ঠানটো সামৰণি মাৰিলে জুবিন দাই। আজিৰ বাবে ইয়াতে সামৰিছোঁ আৰু নেক্সট জুবিন দা য'ত যাব তাত দেখাই আছোঁ। ভিডিঅ'ৰ জৰিয়তে সকলোখিনি চাই থাকিব। লগ পাম। ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ মাৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাব।